বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম হাতৰ এনেকুৱা কি বস্তু আছে আপুনি বেলেগত এৰি থৈ আহিলেও আপোনাৰ লগতেই থাকে। এই হাতৰটিৰ উত্তৰ হৈছে ভৰিৰ ছাপ। বলক এবাৰ আমি দ্বিতীয় হাতৰটি চাওঁ। দ্বিতীয় হাতৰ এনেকুৱা কি বস্তু মানুহে লৰচৰ কৰিবৰ বিচাৰিলেও নোৱাৰে? কওকচোন বন্ধু বান্ধৱীসকল, এই হাতৰটিৰ উত্তৰ কি? এই হাতৰটিৰ উত্তৰ হৈছে ৰাস্তা। বলক এবাৰ আমি তৃতীয় হাতৰটিলৈ আগবাঢ়োঁ। তৃতীয় হাতৰ কি বস্তু গৰম দিনত গ'লে আৰু ঠাণ্ডা দিনতো গলি যায়? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এই হাতৰটিৰ উত্তৰ কি? এই হাতৰটিৰ উত্তৰ হৈছে মমবাতি। বলক এবাৰ আমি চতুৰ্থ হাতৰটিলৈ আগবাঢ়োঁ। চতুৰ্থ হাতৰ কি বস্তু মানুহক প্ৰতিটো সময়তে দৰকাৰ হয়? কওকচোন বন্ধু বান্ধৱীসকল, এই হাতৰটিৰ উত্তৰ কি? এই হাতৰটিৰ উত্তৰ হৈছে বায়ু। বলক এবাৰ আমি আপোনালোকৰ বাবে থকা আজি প্ৰশ্নটিলৈ আগবাঢ়োঁ। আপোনালোকৰ বাবে আজিৰ প্ৰশ্নটো হৈছে, এক বছৰত যদি 12 মাহ থাকে, 12 মাহত কেই সপ্তাহ থাকিব? বন্ধু বান্ধৱীসকল উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটি অলত প্ৰেছ কৰিব। জয় অসম।